কোনফালেদি ফালৰ পৰা মই আৰু আমাৰ লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ধুমেৰঘাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আমি আহি গাৰোজানৰ যিখন শ্মশান আছে শ্মশান কমিটিৰ অনুৰোধমৰ্মে আমি তেওঁলোকৰ মাটিখিনি আমি চমজাই দিবৰ কাৰণে জোখমাখ কৰিবৰ কাৰণে আহিছোঁ। বহুদিনীয়া এইটো তেওঁলোকৰ আমাৰ ৰেকৰ্ড মতে 25 বিঘা আছে। তো 25 বিঘা মাটি আমি জোখমাখ কৰি আছোঁ। তেওঁলোকৰ বহুদিনীয়া এইটো এটা দাবী আছিল যে মাটিখিনি আমি চমজাই দিব লাগে তেওঁলোকক। তো আজি আমি আহি এইখিনি মাটি জোখমাখ কৰি দিছোঁ। অসুবিধা হোৱা নাই, কিয় অসুবিধা হ'ব। তো আমাৰ তেওঁলোকৰ এলটমেণ্ট পোৱা মাটি এইখিনি, গতিকে আমি মাটি সীমাটো উলিয়াই দিব লগা হৈছে। আমি সীমাটো জোখমাখ কৰি উলিয়াই দিছোঁ। কাৰো পৰা কোনো ধৰণৰ আমি কোনো আপত্তি পোৱা নাই, এতিয়ালৈকে কোনো বাধাও দিয়া নাই। ৰাইজে সকলোৱে সহযোগ কৰিছে, একো অসুবিধা হোৱা নাই। বেদখল নহয়, এইটোতো আপোনালোকে নিজেও দেখা পাইছে। খেতি বাতি কৰিব পাৰে, এইটো খেতি বাতিটো আমি বেদখল বুলি নধৰোঁ, কাৰণ এইবিলাক ছিজনেল বস্তুটো। কোনো ষ্ট্ৰাকচাৰ ঘৰৰ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ নাই, ঘৰ নাই বা কোনোবা এনেকুৱা দামী মানে গছ গছনি তেনেকুৱা ডাঙৰ গছ গছনিও নাই। গতিকে এইখিনি যিখিনি খেতি বাতি কৰিছে এইটো টেম্পৰেৰী বস্তু, এইটো মানে সেইকাৰণে আমি এইখিনিক আমি বেদখল বুলি নধৰোঁ এইখিনি। ঠিক আছে।